বিচাৰ আশ্ৰয় লোৱাৰ বাবে ভুলবোৰ আঙুলিয়াই দেখুৱাবলৈ চেষ্টা কৰিলোঁ। মই বক্তব্য সামৰিলোঁ। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিলোঁ শ্ৰীযুত পুতুল চেতিয়া ডাঙৰীয়ালৈ প্ৰাক্তন সভাপতি দীপু সাহিত্য সভা। তেখেতক আমাৰ উদ্যোক্তা ফালৰ পৰা এখন সুনাম পঢ়ুৱাই আদৰণি জনোৱা হ'ল। বিধায়ক বিদ্যা সিং ইংলেং ডাঙৰীয়া আমাৰ মাজত আছে আৰু দুআষাৰ নুশুনাকৈ হ'ব জানো? আপোনাৰ মনৰ নমস্কাৰ, মোৰ নাম জানমী তিমুংপি। হে সুন্দৰ চিৰকাম্য চিৰ আৰাধ্য জগতৰ চিৰ সুন্দৰ বিশ্ব ভৰাই তোমাৰে সৃষ্টিৰ মনোহৰ। আপোনালোকে জানে যে বিষ্ণু ৰাভা কলাগুৰু বিষ্ণু ৰাভাক আপোনালোকে জানে এইটো ইণ্ডিয়ান পিপুল থিয়েটাৰ এছ'চিয়েশ্যনৰ লগতে শিকোৱা মানুহ আৰু মাল্টি টেলেণ্টছত থকা মানুহ। তেখেতে যিবিলাকৰ কালচাৰ অসমত যিমানখিনি কালচাৰৰ লগত জড়িত আছে আৰু তেখেতে ৰাজনীতিও খেলিছে। তেখেত তেজপুৰৰ পৰা প্ৰথম হাৰিছে, পিছত ইণ্ডিপেণ্ডেণ্ট হৈ তেখেত MLA হৈছে। তেখেতৰ অৱদান বহুত আছে। তেজপুৰ বিশ্ববিদ্যালয় তেখেতৰ মাতৃয়ে অৱদান কৰাইছে আৰু তেখেতে আপোনালোকে জানে বিষ্ণু ৰাভাক কলাগুৰু তেখেতে একদম যিটো নেকি আগতে যিটো নেকি তেখেতৰ ৰিভলিউচনেৰী লিডাৰো আছে, সংগ্ৰামী নেতাও আছে। গতিকে মই তাত গৈছিলোঁ আৰু তেখেতে আজি মৃত্যু দিৱস মই তাত উদ্বোধন হিচাপে মই চিফ গেষ্ট। আজিৰ সভাখন মানে আমি সমন্বয় সংস্কৃতি মঞ্চৰ ফালৰ পৰা সমন্বয় সংস্কৃতি মঞ্চই যোৱা বছৰো বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ৰাভা দিৱস অনুষ্ঠানটি পাতিছে। এনেদৰে প্ৰতিযোগিতাসমূহ আয়োজন কৰিছিলে আৰু এনেধৰণে সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছিলে। আৰু এইবাৰ আমি ভাবিলোঁ যিহেতু বিষ্ণুপ্ৰসাদ ৰাভাদেৱ গোটেই অসমব্যাপী এজন ব্যক্তি, এটা সত্তা, গতিকে এই সত্তাটো আমি কেৱল ডিফু টাউনৰ মাজতে আবদ্ধ নেৰাখি আমি অকণমান প্ৰচাৰ আৰু প্ৰসাৰৰ হেতু কাৰ্বি কালচাৰেল ছ'চাইটিৰ সহযোগ ল'ম বুলি আমি ভাবি তেখেতসকলৰ লগত আমি কথা পাতিলোঁ। তেখেতসকলো আগ্ৰহী যে হয় বিষ্ণুপ্ৰসাদ ৰাভাৰ দিৱসটো আমি সকলোৱে পতা উচিত আৰু পাতিব লাগে। তেখেত মাটিৰ মানুহ আছিলে, আমি জনজাতিৰ মানুহ আছিলে আৰু বিশেষকৈ এটা ডাঙৰ কথা আমাৰ কাৰ্বি আংলঙৰ কাৰণে, কাৰ্বি জাতিৰ কাৰণে যে ৰাভাদেৱে কাৰ্বি জাতিটোক কলম্বাছ আখ্যা দি থৈ গৈছে আৰু যিটো আখ্যা আজিলৈকে কোনো সাহিত্যিক, কোনো গৱেষকে না কৰিব পৰা নাই বা নুই কৰিব পৰা নাই। সেই উদ্দেশ্যে আগত ৰাখি যে কলাগুৰুক আমাৰ লগতে আমাৰ নৱপ্ৰজন্মইও যাতে ভালকৈ জানে, চিনি পায় কোন আছিলে। কেৱল এগৰাকী গায়ক নহয়, কেৱল এগৰাকী গীতিকাৰ নহয়, কেৱল এগৰাকী নৃত্যবিদ নহয়, কেৱল এগৰাকী সাহিত্যিক নহয়, কেৱল এগৰাকী ৰাজনীতিবিদ নহয়। তেখেত এটা সত্তা, কেনেকুৱা সত্তা, কি সত্তা, কেনেকুৱা এটা ব্যক্তিত্ব যিটো আমি এনেকৈ এটা শব্দত বৰ্ণনাই কৰিব নোৱাৰোঁ। গতিকে এই সত্তাক যাতে আমাৰ লগতে আমাৰ নৱপ্ৰজন্মইও অনুভৱ কৰিব পাৰে। এইটো নকওঁ যে নৱপ্ৰজন্মইহে অনুভৱ কৰিব লাগে, আমাৰ ডাঙৰখিনি আমি সকলো জানো, সেইটো নহয়। আমি ডাঙৰখিনিও বহুত কথা তেখেতৰ বিষয়ে জানিবলৈ শিকিবলৈ বাকী আছে। গতিকে সেই উদ্দেশ্য আগত ৰাখি পেলাই আমি তাৰালাংচুতে এইবাৰ কাৰ্বি পিপুলছ হলছত বিষ্ণুপ্ৰসাদ ৰাভা দিৱসটি আমি পাতিবলৈ আগবাঢ়িলোঁ। লগতে আমাৰ CM ছাৰ ডক্টৰ তুলিৰাম ৰাওহাং ডাঙৰীয়া আমাক উৎসাহ দিলে যে আপোনালোকে কৰক, মই আছোঁ আৰু মই নিজে উপস্থিত থাকিম বুলি তেখেতে ক'লে। যিহেতু আৰু আপোনালোকে গম পাইছে ইতিমধ্যে তেখেত আহিলে, উদ্বোধন কৰি গ'ল, MLA ছাৰ আহিছে। তেখেতসকলে আমাক উৎসাহ দিছে এক প্ৰকাৰে ক'বলৈ গ'লে। আৰু কাৰ্বি কালচাৰেল ছ'চাইটি ইয়াত ভূমিকা অত্যাধিক। তেখেতসকলে অতি আগ্ৰহে অনুষ্ঠানটো পাতিছে, আমাৰ সহায় সহযোগ লৈছে, আমিও তেওঁলোকৰ সহায় সহযোগ বিচাৰিছোঁ। লগতে নৃত্যাংগন সত্ৰীয়া সংগীত মহাবিদ্যালয় ডিফুৰ একমাত্ৰ সত্ৰীয়া নৃত্য প্ৰতিষ্ঠান, তাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু নৃত্য প্ৰদৰ্শন কৰিছে আৰু তেখেতসকলে বিভিন্ন পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। আজি সাংস্কৃতিক সন্ধিয়াৰ লগতে বক্তৃতা অনুষ্ঠানৰ লগতে বঁটা বিতৰণী অনুষ্ঠানো আমাৰ আয়োজন কৰা হৈছে। গতিকে শেষলৈ বঁটা বিতৰণী অনুষ্ঠান আছে আৰু আমাৰ সন্মানীয় বিচাৰকসকলকো ইয়াতে সম্বৰ্ধনা জনোৱা হ'ব। ইমানখিনিয়ে কথা। আৰু এটা ভাল লাগিছে যে কাৰ্বি কালচাৰেল ছ'চাইটিৰ যিখিনি শিল্পী আছিলে, সেই শিল্পীসকলে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীত প্ৰেক্টিচ কৰি আখৰা কৰি আজি আৰম্ভণি গীতটো তেখেতসকলে গালে। সেইটো খুব এটা সুন্দৰ কথা। আমাৰ ভাল লাগিছে যে তেখেতসকলে ৰাভা সংগীতটা খুব সুন্দৰকৈ আজি উদ্বোধনী গীত হিচাপে পৰিৱেশন কৰিব পাৰিলে, যিটো আমাৰ উদ্দেশ্য।
জাতি জনজাতি একত্ৰিত কৰা সমন্বয় সংস্কৃতি মঞ্চৰ উদ্দেশ্য সেইটো আছিলে যে সমন্বয় সংস্কৃতি আনে, সংস্কৃতিয়ে সম্প্ৰীতি আনে আৰু সম্প্ৰীতিয়ে শান্তি আনে। এই উদ্দেশ্যে আগত ৰাখি আমি এই অনুষ্ঠান গঠন কৰিছিলোঁ আৰু আমি ভাবোঁ অকণমান এটা খোজ আগুৱাবলৈ আমি অকণমান পাৰিছোঁ বুলি আমি ভাবিছোঁ যে তেওঁলোকক আমি সকলো জাতি জনজাতি লগত লৈ কাম কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াৰ আগতেও আমি ডিফুত প্ৰথমবাৰৰ কাৰণে ৰাস মহোৎসৱ আয়োজন কৰিছিলোঁ, জানে আপোনালোকে। তেতিয়াও জাতি জনজাতি আমি লগ লৈ লৈছিলোঁ। গতিকে আমি এইটোৱে পণ কৰিছোঁ যে আমি যি কৰিম একেলগে কৰিম, সকলো জাতি জনগোষ্ঠী আমি এক হৈ আমি বৃহত্তৰ অসমৰ বৰ অসমৰ এক অসমীয়া জাতি হিচাপে চিনাকি দিবলৈ আমি এই যি মহান পুৰুষসকল আছে শংকৰদেৱকে আদি কৰি ৰাভা, বিষ্ণু, ভূপেন হাজৰিকালৈকে, জুবিন গাৰ্গলৈকে সকলো শিল্পী আৰু শিল্পী সত্তা তেওঁলোকক আমি স্মৰণ কৰিম বুলি আমি এয়া আশা মনত বান্ধি পেলাই এনেদৰে আগবাঢ়িছোঁ। এটা বাওঁপন্থী সংগঠন সেই সংগঠনটোৱে 1961 চনত কাৰ্বি কালচাৰ ছ'চাইটি মুখ্য অতিথি হিচাপে ভাষণ দিবলৈ মাতোতে বিষ্ণুপ্ৰসাদ ৰাভাই ভাষণ দিওঁতে মাজতে তেওঁ কৈছিল, মাজতে তেওঁ নৃত্য গীতৰ মুদ্ৰা, তাৰপিছত 64 কলা তেওঁ তাৰ ওপৰত তেওঁ বিস্তৃত মৃত্যু দিৱস পালন যিজন বাওঁপন্থী কোন আছিলে জানেনে? কাৰ্বি মানুহ Asam Columbus সৰু-সুৰা ইংটিহে এই নাম পুজি ইৰিটো মানাং পেৰ কাংছে প্ৰস্তাৱ দিছিল কাৰ্বিয়া খায় ফান এইজন নংনাম বা কাৰ্বিয়া খায় ফান কেপাৰিং দি amang ba theka nyomon sonsi all over Assam the delo all over India ado bederi to pana chinilo apor bini alang ni kichia ni bakhe anso se alang ni Kajong hasilnya song do media panbang ni anamor chuang pilo Prasad Rabha alang ni kitok tekang le Karbi ke Columbus of Assam bu kitok alam theta dulu lah isi purkemolong lapen mangil tum isi yakong silong ibangel lah tum hilo dak Assam ke wangceng bu asap selang ni tum han nang pacini pipon lo lalo lapen dak TCS pen aprang ta talon pusi ini phana la ke damnang presiden nang than la hai dak tarang solo mangen itum la pini kipa dopon mange bu hini pen pachingrum si tum ke dolo homonoi hangskritik monso Karbenglong jila pen nang ni tum Karbi Cultural Society hini tum chingrum si la kipa dopon alam the bange alang li ke inut Assam along dan anong jethang lapen All India ta anong jethang tang abang hubinak lapen alai ke kethe ka sondopik ili tum kichari dunia sondopik lun ke tok lun ke lun benceng lok yutang yubat nim rokom ke pathu drama ke claim so drama ke claim si kadu kawe rataphan ke than lahai kadu ke langli lo tung kichari dunai dopik lapen alang li akimatha bangen ne inut lang uponi chora ji po bangali alang li ke kiduk ke lak kaduk awe ching thurap pet nai po akimatha pen si alang li ke sai ke klem asi alang li akhe ke rabhalo te mas dame alang li ke klem akimatha bange itum Karbi tumta leaders tumta bai tum Karbi non we kimimta ang li kai pen ke chari nai sondo lapen alang li ke hala sotal dakar benglong ka wang pusiar long lo hala suka daga sotro sing terona tum sa ke hoilo dak mo la alang tum klem rapet pusiar long la si itum dak ke pa dopon mangla se aman ki pilo itum Karbi akai penta Vishnu Prasad Rabha pan mangge isi aman ki pipon nang kok alam de bangge la alang li ke klem ke dam ke matha misen bayok si tum aman ki pidon lo